দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ একাংশ বিজেপি কৰ্মী নীতি বহিৰ্ভূতভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী বাসগৃহ নিৰ্মাণত ঠিকাদাৰ ভূমিকা গ্ৰহণ কৰি দুৰ্নীতিত লিপ্ত হৈছে। প্ৰাপ্ত তথ্য মতে চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ পূৰ্বাঞ্চল গাঁও পঞ্চায়তত এই কাৰ্য সংঘটিত হৈছে। ভুক্তভোগী হিতাধিকাৰীয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থাৰ বাবে দাবী জনাইছে। পাঁচবছৰ পইচাটো সোমাইছিলে সোণমণি গগৈক আমি দিছিলোঁ ঠিকাদাৰ নামত ঘৰটো বনাওঁতে সোণমণি গগৈ দিছিলোঁ 2 বছৰ হ'ল। পূৰ্বান পঞ্চায়ত কিয়কীয়া গাঁও হয় আমাৰ আৰু আমাৰ মানুহজনে সেই পইচাটো উলিয়াব যায় সোণমণি লওঁতে সোণমণিকে পইচাটো দি দিয়া আহে আমাৰ ঘৰলৈ সেই পইচাটো উলিয়াব লাগে নে ঘৰটো তোমালোকক সোনকালে উলিয়াই দিব লাগে বুলি কয় আৰু তাৰপৰা আমাৰ মানুহজনে যায় উলিয়াই দিয়েগৈ পইচাটো তাৰপৰা কাইলৈ সেই পইচাটো সোণমণি গগৈ আমাৰ এনেই গাঁৱৰ মানুহে হয়। আগতে বিজেপিত আছিলে নেকি বলকৰ মানুহে সেইদিনাখন হেৰি কিবা সেই কাগজ এখন দি থৈ গ'লোঁ তাৰপৰা আকৌ সোমবাৰে আমাৰ মানুহজনে গৈছিলে মিটিং কৰিলে তাত। ৰবীন গগৈ নাম কৈছোঁ আমি গাঁওখন নাম দখলাৰ পূৰ্বাঞ্চল সোণমণি গগৈয়ে সেই বিভাগত ঠিকাদাৰ আছিলে এতিয়া এবছৰ হ'ব এবছৰ হ'লে বুলি ধৰক।